হিৰো ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ এবাৰ গ্ৰুপ 3 খেলা BTC চৰকাৰৰ সহযোগত কোকৰাঝাৰত অসম ফুটবল সন্থাৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠিত হৈছিল আৰু আজি ইয়াতে আমাৰ এইটো গ্ৰুপত 6টা দল আছিলে গোৱা অৰুণাচল প্ৰদেশ নাগালেণ্ড উত্তৰ প্ৰদেশ ঘৰুৱা দল অসম আৰু তামিলনাডু এইকেইটা দল আছিলে ইতিমধ্যে আমাৰ গ্ৰুপৰ খেলাসমূহ প্ৰায় এখন খেলা বাকী আছে গোৱা আৰু তামিলনাডু খেল ইতিমধ্যে অসমে 3খন খেলত জয় আৰু 2খন খেলত পৰাজয় 9 পইণ্ট সংগ্ৰহ কৰিছে নাগালেণ্ডে 3খনত জয় 2খনত ড্ৰ খেলে তেখেতলোকে 11 পইণ্ট পাই 11 হৈছে অৰুণাচল প্ৰদেশে তেনেদৰে 2খনত ড্ৰ এখনত জয় আগিখনত পৰাস্ত হৈছে তেওঁলোকে 4 পইণ্ট পাইছে আৰু আজি গোৱা আৰু তামিলনাডু এতিয়ালৈকে এখন খেলতো জয়লাভ কৰিব পৰা নাই তেখেতলোকৰ পইণ্ট শূন্য হৈ আছে আৰু গোৱা ইতিমধ্যে 8 পইণ্ট হৈ আছে গোৱাই 2খন খেলা ড্ৰ খেলিছে আৰু 2খন জিকিছে আজি শেষ খেলা তামিলনাডুৰ বিপক্ষে আছে এতিয়াও ইয়াৰ পৰা কোন দল ওলাব নিশ্চিত হোৱা নাই তথাপিতো অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে এইবাৰ এটা উদ্যোগ লৈছে যে 6টা গ্ৰুপৰ পৰা 6টা দল শীৰ্ষ 6টা দল আহিব আৰু সেই 6টা গ্ৰুপৰ ছেকেণ্ড টপ 3টা দল তেখেতলোকে ফাইনেল ৰাউণ্ডলৈ আনিব আৰু ছাৰ্ভিচেছ আৰু NFL খেলিব আৰু ফাইনেল ৰাউণ্ডটো যি পাতিব এই আয়োজক সংস্থা দলটোৱে প্ৰতিনিধিত্ব কৰিব ইতিমধ্যে ফাইনেল ৰাউণ্ডটো ক'ত হ'ব এতিয়াও নিশ্চিত হোৱা নাই ইতিমধ্যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী জেনেৰেল ডক্টৰ চাবি প্ৰভাকৰণ কালিৰ পৰা ইয়াতে বাহৰ পাতি আছেহি হয়তো ইয়াতো হ'ব পাৰে এতিয়ালৈকে আমি যদি ইয়াতে হয় ফাইনেল ৰাউণ্ড যদি ইয়াতে হয় তেনেহ'লে অসম দলে ফাইনেল ৰাউণ্ড খেলিব কিন্তু এতিয়াও নিশ্চিত হোৱা নাই তেখেতলোকে কথা পাতিব ওপৰ মহলৰ লগত কথা বতৰা চলি আছে যদি আয়োজক হিচাপে অসমে এই প্ৰতিযোগিতাখন ফাইনেল ৰাউণ্ডটো আয়োজন কৰে তেনেহ'লে অসম দলে নিশ্চয় খেলিবলৈ পাব কিন্তু এতিয়াও নিশ্চিত হোৱা নাই সাজি বৰকন ছাৰ আহিছে তেখেতে আমাৰ BTC মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো ছাৰৰ লগত কথা হোৱাৰ পাছত কি পদক্ষেপ লয় তেখেতলোকে গম পাব অসম টীম এতিয়া কিমান পইণ্ট অসম দলে এতিয়া 3খন খেলত জয় কৰিলে 5খন খেলৰ ভিতৰত 3খন খেলত জয় আৰু 2খনত পৰাজয় মুঠ 9 পইণ্টে গ'ল এভাৰেজত অসম দল এতিয়া সকলোতকৈ আগত আছে কিন্তু পইণ্ট হিচাপে আমি 9 পইণ্ট সংগ্ৰহ কৰিছোঁ আৰু গোৱা হৈ আছে 8 পইণ্ট গোৱা এখন খেল বাকী আছে নাগালেণ্ডৰ 5খন খেলত নাগালেণ্ডে 11 পইণ্ট পাইছে এই নাগালেণ্ড এতিয়া শীৰ্ষত আছে গোৱা যদি জিকি যায় গোৱাও 11 পইণ্ট হ'ব চাই লওক কি হয় তাকে ভৱিষ্যতে কাৰ্যপন্থা কি হয় আপোনালোকক অৱগত কৰিম আমি নিশ্চয় হিৰো ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ এবাৰ গ্ৰুপ 3 খেলা BTC চৰকাৰৰ সহযোগত কোকৰাঝাৰত অসম ফুটবল সন্থাৰ আমন্ত্ৰণক্ৰমে অনুষ্ঠিত হৈছিল আৰু আজি ইয়াতে আমাৰ এইটো গ্ৰুপত 6টা দল আছিলে গোৱা অৰুণাচল প্ৰদেশ নাগালেণ্ড উত্তৰ প্ৰদেশ ঘৰুৱা দল অসম আৰু তামিলনাডু এইকেইটা দল আছিলে ইতিমধ্যে আমাৰ গ্ৰুপৰ খেলাসমূহ প্ৰায় এখন খেলা বাকী আছে